গাইজ অসমৰ জনপ্ৰিয় লেডি ইউটিউবাৰ পাখি ৰাজবংশীয়ে মিষ্টাৰ ৰাজাৰ ওপৰত মানহানিৰ কেছ দিছে। কথাটো নিশ্চয় আপোনালোকে কিছুসংখ্যকে গম পাইছে। মানে পাখি ৰাজবংশীৰ ওপৰত তেওঁৰ কৰ্মকাণ্ডসমূহৰ ওপৰত মিষ্টাৰ ৰাজাই এটি ৰোষ্ট ভিডিঅ' বনাইছিলে। আৰু আপোনাৰ সকলোৱেতো জানে ৰোষ্ট ভিডিঅ' কিয় বনোৱা হয়। ৰোষ্ট ভিডিঅ' এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হয়, সকলোকে মনোৰঞ্জন দিবৰ কাৰণে বনোৱা হয়। কিন্তু পাখি ৰাজবংশীয়ে তেওঁৰ মানহানি কেছ দিছে যে মিষ্টাৰ ৰাজাই তেওঁৰ ওপৰত মানে অত্যাচাৰ কৰা বুলি। তো পূৰ্বতে মই উল্লেখ কৰিছোঁ ৰোষ্ট ভিডিঅ' এণ্টাৰটেইনমেণ্টৰ কাৰণে বনোৱা হয়, মনোৰঞ্জনৰ কাৰণে বনোৱা হয়। পাখি ৰাজবংশীয়ে তেওঁলোকৰ যি কৰ্মকাণ্ড কৰিছিলে, এটা চোলাৰ ভিতৰত দুইজনে সোমাই আছিলে, এইটো এক পক্ষত চাবলৈ গ'লে এইটোতো বেয়াই হয় ন। আৰু মিষ্টাৰ ৰাজাই কৈছে যে এটা মানে কিবা ভিতৰত সোমাই পুনৰ এটা ভিডিঅ' বনাব দিছে। তেওঁ মিষ্টাৰ ৰাজাৰ মুখেদিয়ে শুনিব কিহৰ ভিতৰত সোমাই তেওঁ ভিডিঅ' বনাবলৈ দিছে। আৰু এওঁলোকে উল্লেখ কৰিছে যে মিষ্টাৰ ৰাজাই OA ৰুমত যায় ধৰা পৰিছিল বুলি। তো প্ৰথমে মিষ্টাৰ ৰাজাই যিখিনি ৰোষ্ট ক্লিপ লগাইছিলে তাৰ কিছু দৃশ্যাংশ মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। তাৰপিছত পাখি ৰাজবংশীয়ে যিখিনি মন্তব্য আগবঢ়াইছিলে সেইখিনি ৰিপ্লাই দিম। ভিডিঅ'টোৰ আৰম্ভণিতে মই কৈ দিওঁ, মই নিৰপেক্ষ, মই পাখি ৰাজবংশীৰ ফালেও আছোঁ, মই মিষ্টাৰ ৰাজাৰ ফালেও আছোঁ, মই অসমৰ জনতাৰ ফালেও আছোঁ। তোমালোকৰ বাবে কমেণ্ট বক্স খোলা আছে। কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰিব আপোনালোকৰ প্ৰিয় কোনজন ইউটিউবাৰ। তো পোনপ্ৰথমে আমি মিষ্টাৰ ৰাজাৰ ক্লিপখিনি চাই লওঁ। কলিখালত আহি পৰা ছাগলীটো হৈছে পাখি পেহী। এই পাখি পেহীনো ইউটিউবত কি কৰে বুলি যেতিয়া মই বিচাৰিবলৈ ওলালোঁ, তেতিয়া মই দেখিবলৈ পালোঁ ইহঁতে কৰি আছে একেটা চোলা পিন্ধি গিৰিয়েকে ঘৈণীয়েকে দিনটো সোমাই থকা চোলা পিন্ধি সিহঁতে ভাত বনাইছে, একেটা চোলা পিন্ধি সিহঁতে ঘৰ সাৰিছে, একেটা চোলা পিন্ধি সিহঁতে ঘৰৰ কাম কৰিছে, একেটা চোলা পিন্ধি সিহঁতে বিচনা পাৰিছে, আৰু একেটা চোলা পিন্ধি সিহঁতে বেলেগ কি কৰিছে সেইখিনিতো আমি নাজানো। এই পাখি পেহী, এই তোমালোকৰ হেৰিটো চালোঁ, এই একেটা চোলাৰ ভিতৰতে যে তোমালোকে গিৰিয়েকে ঘৈণীয়েকে দুটা যে সোমাই আছিলা যে, বৰ ভাল লাগিছে বুজিছা। আমাৰ গাঁৱত একেবাৰে তিনিআলিতে পৰ্দা লগাই আমাৰ গোটেই গাঁৱৰ ৰাইজে চাইছে এইটো, বৰ ভাল পাইছে। বাকী হেৰি অসমবাসী ৰাইজৰ আকৌ এটা বেলেগ অনুৰোধ আছে এইবাৰ। তোমালোকে যিহেতু একেটা চোলাৰ ভিতৰত দুটাই সোমাই ভিডিঅ' বনালাই, নেক্সট মানে আমি অসমবাসীয়ে চাব বিচাৰিছোঁ তোমালোকে এটা জাঙিয়া কিনা, সেইটোৰ ভিতৰত দুইটা সোমাই দিনটো কেনেকৈ কি কৰা ভিডিঅ' বনাই ৰাইজক দেখুওৱা। এটা চোলা দুইটাই পিন্ধিটো ভালকৈ দেখাইছে, আৰু এতিয়া এটা জাঙিয়া দুটাই পিন্ধি ৰাইজক দেখাই দিয়া। তো গাইজ আপোনালোকক মিষ্টাৰ ৰাজাৰ ভাষ্যখিনি মই শুনোৱালোঁ। তো এতিয়া এনেকুৱা কথা হৈছে, মিষ্টাৰ ৰাজাই আৰু কিছুমান কথা কৈছিলে যিসমূহ কথা মই মোৰ চেনেলটোত শুনাব নোৱাৰোঁ বা মই মোৰ নিজৰ মুখেদিও ক'ব নোৱাৰোঁ। কাৰণ মোৰ এইটো কোনো ৰ'ষ্টিং চেনেল নহয় বা এইটো চেনেলত মই কোনো ধৰণৰ বেলেগ ভিডিঅ' আপলোড নকৰোঁ। মোৰ ভ্লগ আৰু আপডেটৰ চেনেল। অশ্লীল কিছুমান শব্দ কৈ বা অশ্লীল কিছুমান থাম্বনেইল লগাই মই মোৰ কেইটামান ভিউজৰ কাৰণে মোৰ চেনেলটোত এনেকুৱা ধৰণৰ কাম কৰিব নোৱাৰোঁ। তো এতিয়া মিষ্টাৰ ৰাজাই যিখিনি ভিডিঅ' বনাইছিলে, ৰোষ্ট কৰিছিলে পাখি ৰাজবংশীক, সেই ৰোষ্ট কৰাৰ প্ৰত্যুত্তৰত পাখি ৰাজবংশীয়ে কি ৰিপ্লাই দিছে সেইখিনি মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। নেক্সট টাইম কাইলৈ যাম লখিমপুৰ থানাত, তাৰ ওপৰত মানহানি কেছ দিয়া হ'ব। ডাইৰেক্টলি কৈ দিছোঁ এতিয়া ভিডিঅ'টো যোগেদি চবকে। মানে এনেকৈ মোৰ এটা কাৰণে চবতকৈ বেছি বেয়া লাগিলে, বিপুল মোৰ বন্ধু, সৰুৰ পৰা একেলগে সেই ভিডিঅ'টোৰ কথা কৈছে যে তেওঁলোকৰ হেনো গাঁৱত কিবা বোলে পৰ্দা লগাই থৈছে, আমাৰ ভিডিঅ'টো চাইছে বোলে তেওঁলোকে। আচ্ছা ঠিক আছে, আমি বিয়া পাতিলোঁ, বিয়াখনিয়ে কেনিবা ওপৰত চোলাটো লগাই পিন্ধিব, আৰু সি যে বিয়া নপতাৰ আগত ৰুমত হোটেলত ফচি লোকৰ মাৰ লপা থপা খাই জেলত গৈছে। তাৰপিছত উপায় নাপাই পেলাই ছোৱালীজনী বিয়া পাতি পেলাই দামা গৈছে। সি যে ৰুমত ফচি পেলাই নিজে কেনেকুৱা সি নিজে চাই ল'ব লাগে, তাৰপিছত লোকক কোৱা কথা ক'বলৈ নাযাওঁ। কিন্তু তেওঁ মানে বহুত বেলেগ এটা লিমিট ক্ৰছ কৰিছে, আৰু বিপুল থাকিলে ভাল লাগে, আমাৰো ভাল লাগে। কিন্তু মিষ্টাৰ ৰাজা তেওঁ কৈছে মিষ্টাৰ ৰাজা তেওঁ কৈছে যে হেৰি কি পাখিৰ মজা যেনেকে গিৰিয়েকে লৈ আছে, বিপুলো তেনেকে মজা পাই থাকে, বিপুলে মজা পাই থাকে, ইয়াত থাকে পাখিহঁতৰ লগত, সেইকাৰণে থাকে। বিপুলৰ মানে বহুত বেয়া মিনিং, বিপুলৰ লগত মানে আল্টিমেটলি মোক জোৰাই দিছে, তেনেকুৱা ধৰণৰ কথা এটা। আৰু কৈছে নেক্সট টাইম মানে আমি এটা চোলাৰ ভিতৰতে সোমাই যে ভিডিঅ'টো বনালোঁ, তাৰপিছত এতিয়া নেক্সট তাক লাগে বোলে আমি দুটাই এটা জাঙিয়াৰ ভিতৰত সোমাই পেলাই বনাব। তুমি থাকিবা তোমাৰ ঘনীয়াৰ লগত জাঙিয়া পিন্ধি পেলাই ভিডিঅ' বনাবা। পাখি ৰাজবংশী আৰু তেখেতৰ হাজবেণ্ড কাকু ৰাজবংশী আৰু তেখেতলোকৰ এজন ফ্ৰেণ্ড আছিলে। তেওঁলোকৰ ভাষ্যখিনিৰ পৰা স্পষ্টকৈ গম পোৱা গ'ল যে তেওঁলোকে লখিমপুৰত যায় মিষ্টাৰ ৰাজাৰ ওপৰত মানহানিৰ কেছ দিব। অৰ্থাৎ মিষ্টাৰ ৰাজাই যি পাখি ৰাজবংশীৰ ওপৰত এটি ভিডিঅ' বনাইছিলে, সেই ভিডিঅ'টো মানহানি ভিডিঅ' বুলি পাখি ৰাজবংশীয়ে লখিমপুৰ থানাত গোচৰ দিব, আৰু মিষ্টাৰ ৰাজাৰ সৈতে ফেচ টু ফেচ কথা পাতিম বুলি কৈছে। উল্লেখ কৰিছে যে মিষ্টাৰ ৰাজাই বিয়াৰ আগতে OA ৰুমত যায় কিবা বেয়া কাম কৰিছিল, আৰু OA ৰুমত ধৰা পৰিয়ে তেওঁ বিয়া পাতিব লগা হ'ল। কথাখিনি কিমান দূৰ সত্য আমি নাজানো। তো
এই ভিডিঅ'টোৰ অন্তৰালত কি আছে বা কি হ'বলৈ গৈ আছে 2-3 দিনৰ ভিতৰত মিষ্টাৰ ৰাজাৰ ওপৰত সঁচাই তেওঁলোকে পুলিচ কেছ দিব নেকি এই সকলো গম পোৱা যাব মই আপোনালোকক জনাবলৈ যত্ন কৰিম তো এইখিনিতে ক'ব বিচাৰোঁ তেওঁলোক ইমান ডাঙৰ ইউটিউবাৰ তেওঁলোকে ইমান ডাঙৰ কণ্ট্ৰভাৰ্চি কৰি থাকে তেওঁলোকে সৰু ইউটিউবাৰবিলাকক শিক্ষা দিব লাগে মানে আমাৰ দৰে সৰু ইউটিউবাৰবিলাক অলপ শিক্ষা দিব লাগে কেনেকৈ ইউটিউব জগতখনত খোজ পেলাব পাৰি বা তেওঁলোকৰ দৰে কেনেকৈ কাম কৰিব পাৰি এনে ক্ষেত্ৰত এই ভিডিঅ'টোৰ ক্ষেত্ৰত পাখি ৰাজবংশীৰো কিছু ভুল আছে কাৰণ তেওঁ ভিডিঅ'সমূহত নকৰিবলৈ কিছুমান কাম কৰি থাকে আৰু মিষ্টাৰ ৰাজাই তেওঁৰ ভিডিঅ'সমূহৰ থাম্বনেইলসমূহত ইমান অশ্লীল থাম্বনেইল লগাই তাৰ ক্ষেত্ৰত দুয়োজনৰে ভুল আছে তো মই দুয়োজনৰে লগত আছোঁ তেওঁলোক দুয়োজনকে মই ছাপোৰ্ট কৰি যাম মই ৰাইজৰ পক্ষতো আছোঁ আৰু তেওঁলোক দুজনৰ পক্ষতো আছোঁ তো যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ মন্তব্য কমেণ্ট বক্সত প্ৰেৰণ কৰিব ধন্যবাদ